এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। বহুদিন ধৰি মই মোৰ চেনেলত কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই, বিশেষ কিছুমান অসুবিধাৰ বাবে। সেয়ে আজি মই এটা একেবাৰে চিম্পল আৰু টেষ্টি ৰেচিপি এটা আপোনালোকলৈ আগবঢ়ালোঁ। ৰেচিপিটো হৈছে থেকেৰা টেঙা আৰু পিঠাগুড়িৰ সৈতে মাছৰ ৰেচিপি। তেন্তে পলম নকৰি ৰেচিপিটো মাজলৈ আগবাঢ়োঁ। আৰু তাৰ বাবে মই লৈছোঁ এয়া তিয়াই ৰখা থেকেৰা টেঙা, যিটো ৰেচিপিটোত বহুত ইম্পৰ্টেণ্ট। পিঁয়াজ, আদা আৰু এই নহৰুখিনি মই এইখিনি অকণমান থেতালি লৈছোঁ, মিহিকৈ পিচি নাই লোৱা। আৰু অকণমান চাউল তিয়াই লৈছিলোঁ আৰু 2টা কেঁচা জ্বলা, 2টা শুকান জলকীয়া আৰু এয়া হৈছে মাছ, নিমখ হালধি সানি লৈছোঁ। প্ৰথমতে মই চাউলখিনি এনেদৰে পটাতে পিচি ল'ম। চাউলখিনি পিছা হৈ গ'ল। এয়া মোৰ সকলোবোৰ সামগ্ৰী ৰেডি হৈ গ'ল। তেন্তে এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। এয়া কেৰাহী গৰম হ'ল, তাত দি দিলোঁ মই তেল। তেল দিয়াৰ পিছতে ইয়াত মই মাছ কেইপিচ দি দিলোঁ। এয়া মাছখিনি ভাজি হৈ গ'ল। এতিয়া সেই একেখিনি তেলতে মই দিলোঁ কেইটামান পাঁচফোৰণ। তাৰপিছত দি দিলোঁ পিঁয়াজ, জলকীয়া, গোটেইখিনি ভালদৰে লৰাই ল'লোঁ আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াত দি দিছোঁ আদা পিচি লোৱা আৰু থেতালি লোৱা নহৰুখিনি। গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু এতিয়া ইয়াত দিম মই তিয়াই ৰখা থেকেৰা টেঙাখিনি। থেকেৰা টেঙাখিনি দি ভালদৰে লৰাই ইয়াতে দি দিছোঁ এতিয়া মই পিচি ৰখা পিঠাগুড়িখিনি। গোটেইখিনি ভালদৰে মিহলাই ল'লোঁ আৰু তাৰপিছত ইয়াত মই দি দিলোঁ অকণমান হালধি গুড়ি। এইখিনি দি ভালদৰে মিহলাই এতিয়া মই ইয়াত দি দিছোঁ বইল কৰি ৰখা আলু। আলু বেছি নাই দিয়া, অকল এটা আলু দিছোঁ, যিহেতুকে মই ইয়াত পিঠাগুড়ি নাইবা চাউলৰ গুড়ি ব্যৱহাৰ কৰিম, সেয়েহে এটা আলু দিলোঁ। আলুটো ভালদৰে ভাঙি ল'লোঁ, তাত দিলোঁ অকণমান নিমখ দি গোটেইখিনি ভালদৰে মিহলাই এতিয়া মই ইয়াত দি দিছোঁ জোখমতে পানী। পানীখিনি দি ভালদৰে উতলিবলৈ দিলোঁ। তাৰপিছত ইয়াত দি দিলোঁ মই অকণমান জিৰা পাউডাৰ। জিৰা দিয়াৰ পিছতে আঞ্জাখন অকণমান মই উতলিবলৈ ৰাখি দিলোঁ আৰু এতিয়া মই ইয়াত দি দিম ভাজি থোৱা মাছখিনি। মাছখিনি দি প্ৰায় 5 মিনিট সময় মই উতলিবলৈ ৰাখি দিলোঁ। পাঁচ মিনিট হৈ গ'ল আৰু এয়া হৈ গ'ল মোৰ আজি থেকেৰা টেঙা আৰু মাছৰ একেবাৰে টেষ্টি আৰু একেবাৰে ইজি ৰেচিপিটো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটোত আজি নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।